বন্ধুসকল আজি আপোনালোকক দেখুৱাম গাড়ী পলিচ কেনেকৈ কৰিব লাগে এইটো বিষয়ে জনা খুব দৰকাৰ। সাধাৰণতে আমাৰ গাড়ীখন প্ৰথমতে এখন শুকান ধুনীয়া চফা কাপোৰে আপোনাৰ এইটো মোহাৰি ল'ব লাগিব। মোহাৰি লোৱাৰ পিছত আপোনাৰ ইয়াতে বস্তুটো এইখনত সদায় এনেকৈ এই ধৰণে লগাই ল'ব পাৰি আৰু ইয়াত অলপ লগাব আৰু ইয়াত অলপ অলপ কৰি দি ল'ব। কেনেকৈ কৰিব লাগে আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাওক। পলিচ কৰোঁতে এটা কথা সদায় লক্ষ্য কৰিব বন্ধুসকল, গাড়ীখনৰ ভিতৰত যেতিয়া আপোনাৰ সাধাৰণতে বালি থাকিব নালাগে, এই বস্তুটো সদায় লক্ষ্য কৰিব আপোনালোকে। গাড়ীখনত বালি থাকিলে আপোনাৰ স্কেচ কৰি দিব পাৰে, সেইকাৰণে শুকান কাপোৰে এখন সুন্দৰকৈ আপোনালোকে মোহাৰি লৈ পিনে আপোনাৰ পলিচ কৰাৰ ব্যৱস্থা কৰিব। এই কথাটো সদায় লক্ষ্য কৰিব। আৰু আপোনাৰ ইয়াত ধূলি থাকিব নালাগে, ধুনীয়াকৈ আপোনালোকে কোবাই ল'ব বা আপোনাৰ ভেকুৱাম ক্লিনাৰ দি আপোনালোকে ধূলিখিনি উলিয়াই ল'বৰ ব্যৱস্থা কৰিব। তাৰপিছত আপোনালোকে ধুনীয়াকৈ আপোনাৰ কাপোৰখন যিখন কাপোৰে আপোনাৰ এখন কাপোৰ থাকে সেই কাপোৰখনে মোহাৰি ল'ব। মোহাৰি লোৱাৰ পিছত আপোনাৰ যেতিয়া পলিচ কৰিব, পলিচ কৰা সেই কাপোৰডোখৰটো চাব আপোনাৰ কিবা তাত লাগি আছে নেকি। এই বস্তুটো এনেকৈ সুন্দৰভাৱে ল'ব, লৈ পিনে আপুনি এনেকৈ পলিচ কৰিবলৈ আপুনি আৰম্ভ কৰিব আৰু সুন্দৰকৈ আপুনি আৰামত ধুনীয়াকৈ বহি লৈ আপুনি ধুনীয়াকৈ পলিচ কৰিব পাৰে বন্ধুসকল। এই বস্তুটো সদায় লক্ষ্য কৰিব বন্ধুসকল। এইকেইটা কথাই কৈ আজি ভিডিঅ'টো ইয়াতেই সমাপ্ত দিলোঁ। জয় আই অসম।